साख्रि हास्थायग्रा बिटिआरनि लाइमोनफोरनि थाखाय गोजोनथाव खौरां। बिटिआर सरकारनि जागायनाय बड'लेण्ड लाइमोन साख्रि मिशननि गेजेरजों लानो हासिगोन बेसेन होनाङालासे साख्रि थिसनथायनि कचिं। सोलोंथाइ मोननाय लाइमोनफोरखौ साख्रि मोनहोनायनि थांखिजों बिटिआर सरकारा बेखेवबाय बड'लेण्ड लाइमोन साख्रि मिशन। प्रमद बर'नि दैदेननाय आथिखालनि बिटिआर सरकारा सोलोंथाइ खोन्दो, गेलेमु आरो हारिमु बिथिङाव गोख्रोङै खामानि मावगासिनो थानायजों लोगोसे बिटिआरआव सुबुं सम्पद सोरजिनायनि थांखिजों बड'फा इउएन ब्रह्म सुपार 50 मिशननि गेजेरजों यूपीएससी, एपीएससी बायदि जौगा थाखोनि साख्रि थिसनथायनि थाखाय कचिं होबाय थानायनि उनाव बे खेबाव बिटिआर सरकारा 3थि आरो 4थि थाखोनि साख्रि थिसनथायनि थाखाय लाइमोनफोरखौ कचिं होनायनि हाबाफारि जागायदों। मिरु सरकार, आसाम सरकार, बिटिआर सरकारनि 3थि आरो 4थि थाखोनि साख्रि, बेंकिं, रेलवे आरो डिफेन्सआव साख्रि थिसनथायनि सायाव फोरोंथाय होनायनि थांखिजों बिटिआर सरकारा दिनै बड'लेण्ड इउथ एमप्लयमेन्ट मिशन एबा बड'लेण्ड लाइमोन साख्रि मिशन बेखेवो। क'क्राझारनि बड'फा नोगोराव थानाय बिटिसि सेक्रेटारियेटनि बिटिसि LA अडिट'रियाम हलाव मोनसे हाबाफारि खुंनायनि गेजेरजों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बड'लेण्ड लाइमोन साख्रि मिशनखौ बेखेवनानै होयो। बड'लेण्ड लाइमोन साख्रि मिशननि गेजेरजों बिटिआरनि मोनसे जिल्लायाव गंबा कलेज, दरबा जिल्लाफोर फारियै क'क्राझार, चिरां, बाक्सा, तामुलपुर आरो अदालगुरिनि गासै गं 25 कलेजफोराव मोनफ्रोमबो सप्तानि सनिबार आरो रबिबार खालि 3rd ग्रेड आरो 4th ग्रेडनि साख्रि थिसनथायनि थाखाय बेसेन होनाङालासे सोलोंसाफोरनो कचिं एबा फोरोंथाय होनाय जागोन। दिनैनि बे बड'लेण्ड लाइमोन साख्रि मिशन बेखेवनाय हाबाफारियाव बाहागो लाफायो बिटिसि LAनि बुंथिगिरि काथिराम बर', मावफुं सोद्रोमा विल्सन हास्ता, MCLA माधव चन्द्र छेत्री, बिटिसि सोलोंथाइ बिफाननि सेक्रेटारि अमर ज्योति बर्मन, बिथोनगिरि जगदीश प्रसाद ब्रह्म आरो क'क्राझारनि गुबुन गुबुन फरायसालिमाफोरनि फरायसुला फरायसुलिफ्राबो बाहागो लाफायो। बिटिआर सरकाৰৰ এটা ডাঙৰ মিশন এটা আজি লঞ্চ কৰা হৈছে। আমাৰ শিক্ষা বিভাগ আৰু ইয়াত চিট ডিপাৰ্টমেণ্টটো থাকিব। এইটো হ'ল বড'লেণ্ড ইউথ এমপ্লয়মেণ্ট মিশন। আৰু এই মিশনৰ আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ, চাকৰি কৰিবলৈ মন আছে তেখেতসকলৰ কাৰণে 4th গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে বিভিন্ন কোচিং, বিভিন্ন ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম, বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হ'ব। আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টত 5খনকৈ কলেজ, 25খন কলেজ বাছনি কৰা হৈছে। আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ। আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে চিলেকশ্যন কৰা হৈছে। তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব। ইয়াত দুটা উদ্দেশ্য, এটা হ'ল ল'ৰা ছোৱালীক কোচিং দিয়া, আনটো হ'ল কলেজখনৰো এটা এক্টিভিটি হিচাপে তেখেতসকলে সেইটো ল'ব পাৰিব। আৰু যিটো NAC এছেছমেণ্ট আহে এইবিলাকত তেখেতসকলে অলপ ছাপৰ্ট হ'ব। বিশেষকৈ আমি জানো যে বড'লেণ্ড অঞ্চলত এইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই য'ত নেকি বহুত কোচিং চেণ্টাৰবিলাক থাকে। এতিয়া গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে, কলকাতাত আছে, পাটনাত আছে, দিল্লী এইবিলাকত আছে। কিন্তু আমাৰ বৃহত্তৰ এই এৰিয়াত কোনো কোচিং, প্ৰাইভেট কোচিং চেণ্টাৰবিলাক অহা নাই আৰু হয়তো আহোঁতে আৰু 10 বছৰমান লাগিব পাৰে। তো সেইকাৰণে আমাৰ যিবিলাক ল'ৰা ছোৱালী আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, মেট্ৰিক পাছ কৰি, ডিগ্ৰী পাছ কৰি ড্ৰপ আউট হয়, যিসকলে কণ্টিনিউ নকৰে, সেইসকলে কিছুমান জবৰ কাৰণে এলিজিবল হয়। চাৰ্টিফিকেট হিচাপে, ডিপ্ল'মা হিচাপে, ডিগ্ৰী হিচাপে দে আৰ এলিজিবল ফৰ চাৰ্টেন জবছ। কিন্তু তেখেতসকলে ইণ্টাৰভিউ পাছ কৰিব নোৱাৰে। তো সেইকাৰণে এই জবটো নাপায়।
সেইকাৰণে আজি আমি এই কথাটো ঠিক কৰিছোঁ যে এমপ্লয়মেণ্ট মিছনৰ দ্বাৰা ছেটাৰডে আৰু ছানডে সেই কলেজবিলাক অ'পেন কৰা হ'ব আৰু তাত স্মাৰ্ট ক্লাছৰুম অলৰেডি আমি দিছোঁ তাত ইণ্টাৰনেট এক্সেছটো থাকিব আৰু তাত নিজৰ কলেজৰ ল'ৰা ছোৱালী যিসকলে কোচিংটো ল'ব বিচাৰে বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত এটেণ্ড কৰিব বিচাৰে তাত থাকিব পাৰিব আৰু ওচৰে পাঁজৰে যিবিলাক বিভিন্ন আমাৰ ড্ৰপ আউট বা নিবনুৱা বুলি যাক কোৱা হয় যিসকলে চাকৰি কৰিব বিচাৰে তেখেতসকলো আহি বিনামূলীয়াকৈ এই কোৰ্চটো ল'ব পাৰিব আৰু ইয়াৰ কাৰণে 25খন কলেজৰ কাৰণে কেইটামান অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন যিবিলাকে এই কামটো কৰি আছে তেখেতসকলক আমি আউটচোৰ্চ কৰিব বিচাৰিছোঁ কাৰণ এইটো অলপ প্ৰফেচনেলি কৰিব লাগিব তো সেইকাৰণে আজি এই মিছনটো আগলৈ লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ অঞ্চলৰ পৰাও মেক্সিমাম ল'ৰা ছোৱালীসকলে যাতে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয়